মই আৰু সোশ্যাল মিডিয়াৰ পৰা বিদায় ল'ব বিচাৰিছোঁ আৰু সোশ্যাল মিডিয়াত মই এনেকুৱা এক্টিভ নাথাকোঁ, তেনেকুৱা ভিডিঅ' নবনাওঁ আৰু তেনেকুৱা আপলোড একো নেদিওঁ আৰু গাইছ। এয়া গোটেই মোবাইল ফাটি গ'ল। ব্লগ বনাব আহিছিলোঁ, পৰি পাকাত এই কালিও ফাটাই দিলে চা। নহ'বলগীয়া কথা ঘটনা হৈ গ'ল। ভিডিঅ'টো বনাব আহিছিলোঁ, ঠিকে বনাই আছিলোঁ, কিন্তু বনাই থকাৰ মাজতে অলপ সময় ৰখি দিছিলোঁ। ৰখি দিওঁতে মোবাইলটো পৰি মোবাইলটো গোটেই পৰি ভাঙি গ'ল মানে চাওক। কভাৰ চভাৰ মানে খুলি থৈছিলোঁ, খুলি কিনি ব্লগ বনাই আছিলোঁ। হেল্ল' এণ্ড টাইম বেক, মই ৰঞ্চাই। আশা কৰোঁ সকলোৱে ভালে আছে, লগতে ময়ো ভালে আছোঁ বুলিতো ক'ব নোৱাৰোঁ, কাৰণ এনেকুৱা এটা কণ্ডিশ্যনত আছোঁ মই যাতে আপোনালোককো ক'ব নোৱাৰোঁ নিচিনা লাগি আছে, কিন্তু তথাপিও ক'ম বুলি ভাবিছোঁ, সেইবাবে ভিডিঅ'টো বনাইছোঁ। আৰু আজি ভিডিঅ'টো কি উদ্দেশ্যৰে বনাইছোঁ এইটোও কৈ আছোঁ। মই আৰু ছ'চিয়েল মিডিয়াৰ পৰা বিদায় ল'ব বিচাৰিছোঁ আৰু ছ'চিয়েল মিডিয়াত মই এনেকুৱা এক্টিভ নাথাকোঁ, তেনেকুৱা ভিডিঅ' নবনাওঁ আৰু তেনেকুৱা আপলোড একো নেদিওঁ আৰু ভাবিছোঁ ঘৰতে থাকিম, এনেকুৱা পঢ়া শুনা অলপমান কৰোঁ বুলি। ভিডিঅ' বনাইনো কি হ'ব, ভিউজ নাহে, লাইক নাহে, ছাবস্ক্ৰাইব নাবাঢ়ে, তেনেকুৱা কণ্ডিশ্যনটো মই কিমান দিন ভিডিঅ' বনাম। সেইবাবে ভাবিছোঁ একেবাৰে বিদায় লওঁ বুলি। আৰু ঘৰতো মোক বহুত গালি দিয়ে, ঘৰৰ ফেমিলিৰ ছাপৰ্ট নাই, আৰু বহুতে কয় যে তই ভিডিঅ' বনাইনো কি কৰিবি, সেইবাবে ভাবিছোঁ একেবাৰে বিদায় লওঁ বুলি। এটা নহ'বলগীয়া কথা ঘটনা হৈ গ'ল। ভিডিঅ'টো বনাব আহিছিলোঁ, ঠিকে বনাই আছিলোঁ, কিন্তু বনাই থকাৰ মাজতে অলপ সময় ৰখি দিছিলোঁ। ৰখি দিওঁতে মোবাইলটো পৰি মোবাইলটো গোটেই পৰি ভাঙি গ'ল মানে চাওক। কভাৰ চভাৰ মানে খুলি থৈছিলোঁ, খুলি কিনি ব্লগ বনাই আছিলোঁ। ব্লগ বনাই থকাৰ মাজতে মোবাইলটো ডাইৰেক্ট পাকাত পৰি গ'ল। এয়া চাওক, ৰাস্তাত গোটেই ৰাস্তাটো যিটো নতুন বনাইছে আৰু ব্লগটো বনাই আছিলোঁ। ব্লগ বনাই থকাৰ মাজতে মোবাইলটো ডাইৰেক্ট পৰি গ'ল, মানে ডাইৰেক্ট ভাঙি গ'ল। আৰু এতিয়া আৰু কিনো ক'ম, ব্লগটো বনাব আহিছিলোঁ, ঠিকে বনাই আছিলোঁ, কিন্তু এনেকুৱা এটা হ'ব বুলি ভবা নাছিলোঁ মানে। আৰু ব্লগটো নাহিবই চাগে এতিয়া, যিহেতু মেট্ৰিকো আহি আছে। মই ভাবিছিলোঁ এতিয়া প্ৰি ফাইনেল আহি আছে 16 তাৰিখৰ পৰা। মই ভাবিছিলোঁ ব্লগত কৈ দিওঁ যে 2 মাহ 3 মাহমান মই ব্লগ নিদিওঁ, নবনাওঁ, তেনেকুৱা এক্টিভ নাথাকোঁ ছ'চিয়েল মিডিয়াত বুলি ভাবিছিলোঁ, তেনেকুৱা ক'বলৈ আহিছিলোঁ। কিন্তু কোৱাৰ মাজতে যে মোবাইলটো এনেকুৱা পৰি ভাঙিব বুলি ভবা নাছিলোঁ। কিন্তু সঁচাকৈ যে 2 মাহ 3 মাহত মই মানে মোবাইলটোহে ভাঙি দিলোঁ। মানে এনেকুৱা 2 মাহ 3 মাহ মানে এনেকুৱা থাক আৰু এতিয়া ছ'চিয়েল মিডিয়া নোহোৱাকৈ, এনেকুৱা মোবাইল বিনা নোহোৱাকৈ পঢ়িম, ঠিকে আছে, কিন্তু পঢ়াৰ মাজতে মোবাইলৰ প্ৰয়োজনটো হয়, কিন্তু তেনেকুৱা যে মোবাইলটো একেবাৰে মানে ভাঙি দিম, এনেকুৱা পৰি ভাঙিব বুলি ভবা নাছিলোঁ মানে। সঁচাই বহুত বেয়া লাগিছে। কিন্তু এতিয়া বাকী মোবাইলটো ডিছপ্লে গ'ল। এতিয়া মই ইয়াতে ব্লগ বনাওঁ, ইয়াতে এডিট কৰোঁ, ইয়াতে যিখিনি কাম আছে গোটেইখিনি কাম মই কৰোঁ, কিন্তু এতিয়ানো কিহত কৰিম। এতিয়া এডিটটো কৰি চাম, এইটো মোবাইলত অলপ দেখা পায়। যদি প্ৰব্লেম হয়, যদি আৰু এইটো ব্লগটো দিয়াই নহ'ব, আৰু যদি ঠিকে আছে তেতিয়া দি দিম। আৰু বাকী কিনো ক'ম, এতিয়া সেইখিনিয়ে কওঁ। আৰু ভাবিছিলোঁ কিবা এটা বেলেগ কণ্টেণ্টত ভিডিঅ'টো বনাওঁ বুলি, কিন্তু এনেকৈ মোবাইল ভাঙাৰ কণ্টেণ্টটো যি বনাম ভাবিছিলোঁ, কেতিয়াও ভাবাই নাছিলোঁ তেনেকুৱা কণ্টেণ্টত মই ভিডিঅ'টো বনাম বুলি। বহুত দুখ লাগিছে গাইছ। যিহেতু মই ব্লগ বনাব আহিছিলোঁ, ব্লগ বনাব আহি মই সিটো ক'ব বিচাৰিছিলোঁ যে মই ঘৰৰ পৰা ছাপৰ্ট নাপাওঁ, ঘৰৰ ওচৰৰ মানুহে ভিডিঅ' বনোৱাটো ভাল নাপায়, বা তেনেকুৱা ভিডিঅ' বনোৱা মানুহক মানে ভাল চকুৰে নাচায়, মানে তেনেকুৱা কিবা কিবি বহুত এৰা বহুত কয় নহয় মানুহে, ভিডিঅ' বনালে বা নতুন ক্ৰিয়েটৰ কণ্টেণ্ট বা তেনেকুৱা ব্লগাৰবিলাকক বহুত তেনেকুৱা নেগেটিভ কমেণ্ট আহে। যিহেতু সেইবাবে মই বনাব আহিছিলোঁ যে তেনেকুৱা উদ্দেশ্যৰে, কিন্তু এনেকুৱাই হৈ গ'ল নহয় গাইছ। কি ক'ম এতিয়া, নহ'বলগীয়া ঘটনা আজি নিজৰ লগতে হৈ গ'ল। এতিয়া বাকী কিনো ক'ম এতিয়া, আৰু ব্লগটোতো নাহিবই, আৰু কিনো ক'ম এতিয়া। আৰু মেট্ৰিকৰ পিছত যদি নতুন মোবাইল কিনি দিয়ে, যদি বনাম আৰু এতিয়া এইটো বেলেগ হ'ব তেতিয়া। কিন্তু এই 2 মাহ 3 মাহ নাই আৰু এতিয়া উইদাউট ছ'চিয়েল মিডিয়া থাকক ঘৰতে এনেকুৱা। বাকী কিনো কৰিম এতিয়া, এনেকুৱা ষ্টাডি কৰিব লাগিব। আৰু বহুত বেয়া লাগিছে গাইছ। আজিলৈ বাই, আৰু লগ পাইছোঁ নেক্সট এটা মানে পূৰা 2 মাহ 3 মাহ পিছত লগ পাই আছোঁ। আৰু মোবাইলটো কেনেকুৱা পৰি ভাঙিছিল, কেনেকুৱা হৈছিল, গোটেইখিনি ডিটেইলছত ক'ম। মোৰ মেট্ৰিক পৰীক্ষা সময়ত মই এনেকুৱা 2 মাহ 3 মাহত মই কি কৰিলোঁ, মোবাইল নোহোৱাকৈ কেনেকুৱা থাকিলোঁ, গোটেইখিনি ক'ম আপোনালোকক। লগ পাই আছোঁ 2 মাহ 3 মাহ 4 মাহ যিমান হয়। আৰু আজিলৈ বাই। আজি মানে একেবাৰে ফাটিল।
মা কসম ডিসপ্লে বে টেম্পাৰ নেকি উঠাইছিলো সেই ডিছপ্লে নহয় দে এইটো মা ডিসপ্লে নহয় চাওঁ ৰনা চাওঁ এবাৰ মোবাইলটো অন কৰচোন তই মোবাইলটো অন কৰ না কেলো